চলি আছে IPLৰ যি ক্ৰিকেট মহাৰণ আৰু এই IPLৰ উন্মাদনা এতিয়া এনেধৰণে বিয়পি পৰিছে সমগ্ৰ দেশতেই আৰু তাৰ বিনিময়ত অৰ্থাৎ বিপৰীতে দেখিবলৈ পোৱা গৈছে প্ৰতিখন মেচ এতিয়া অতিকৈ ৰোমাঞ্চকৰ হৈ পৰিছে আৰু তাৰ মাজতে IPLৰ সামৰণি পৰিলেই বাজিব T20 বিশ্বকাপৰ ৰণধ্বনি মাজত মাথো এমাহ সময় অহা 1 মেৰ দিনা ভাৰতীয় দল ঘোষণাৰ অন্তিম তাৰিখ ভাৰতৰ জাৰ্চিত উইকেট কিপিঙৰ দায়িত্ব কাৰ হাতত থাকিব সেয়া এক প্ৰকাৰ নিশ্চিত হৈছে খবৰ অনুসৰি দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্তেই হ'ব নিৰ্বাচকৰ প্ৰথম পছন্দ 15 জনীয়া দলত থাকিব এজন দ্বিতীয় উইকেট ৰক্ষক এই দ্বিতীয়জন কোন হ'ব সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত দ্বিতীয় উইকেট ৰক্ষকৰ দৌৰত আছে ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছন আৰু লক্ষ্ণৌ ছুপাৰ জায়াণ্টছৰ অধিনায়ক লোকেশ ৰাহুল কিন্তু তাৰ মাজতে এতিয়া চৰ্চা চলিছে যে আজিৰ IPL মেচ যি 7:30 বজাৰ পৰা আজি অনুষ্ঠিত হ'ব লক্ষ্ণৌ ছুপাৰ জায়াণ্ট আৰু ৰাজস্থান ৰয়েলছৰ মাজত আৰু ৰাজস্থান ৰয়েলছৰ হৈ যেহেতু অসম সন্তান ৰিয়ান পৰাগে বিগত খেলসমূহত বিগত মেচসমূহত এক দৰ্শনীয় প্ৰদৰ্শন কৰিছে গতিকে আজিৰ এই মেচখন বিশেষকৈ অসম সন্তান ৰিয়ান পৰাগৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব কিন্তু কিদৰে আৰু কিয় তাকে আজিৰ এই প্ৰতিবেদনত আলোচনা কৰিম প্ৰথমে গ্ৰাফিকেলি আপোনালোকক কেতবোৰ তথ্য আমি জনাই লৈছোঁ আজিৰ IPL মেচ হ'ব ৰিয়ান পৰাগৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ মেচ আৰু এই IPL মেচতে ভাগ্য নিৰ্ধাৰণ হ'ব সঞ্জু চেমছন KL ৰাহুলৰ আজি নিৰ্ণয় হ'ব সঞ্জু চেমছন আৰু KL ৰাহুলৰ ভাগ্য লগতে অসম সন্তান ৰিয়ান পৰাগৰ সন্মুখত আজিৰ মেচখনে হ'ব এক অন্তিম সুযোগ T20 বিশ্বকাপৰ বাবে আজিৰ মেচত ৰিয়ানক লাগে এটা দৰ্শনীয় ইনিংছ T20 বিশ্বকাপৰ নিৰ্বাচক মণ্ডলীয়ে কৰিব ভাগ্য নিৰ্ধাৰণ যেহেতু তীক্ষ্ণ নজৰ ৰাখিছে নিৰ্বাচক মণ্ডলীয়ে গতিকে আজিৰ IPL মেচ হ'ব ৰিয়ান পৰাগৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আজি বিশেষকৈ নিৰ্ণয় হ'ব সঞ্জু চেমছন KL ৰাহুলৰ ভাগ্য একেদৰে অসম সন্তান ৰিয়ান পৰাগৰ সন্মুখত এই মেচখনে অন্তিমটো সুযোগ বুলি ক্ৰিকেট অনুৰাগীসকলৰ মাজত এক প্ৰকাৰ চৰ্চা চলিছে অন্তিম সুযোগ বুলি ক'বলৈ গ'লে T20 বিশ্বকাপৰ কথা ইয়াত কোৱা হৈছে আজিৰ মেচত ৰিয়ানক লাগে এটা চমকপ্ৰদ দৰ্শনীয় ইনিংছ T20 বিশ্বকাপৰ নিৰ্বাচক মণ্ডলীয়ে যেহেতু আজি ভাগ্য নিৰ্ধাৰণ কৰিব আৰু খবৰ অনুসৰি নিৰ্বাচক মণ্ডলীৰ নজৰত আছে ৰিয়ান পৰাগ গতিকে ৰিয়ান পৰাগৰ সন্মুখত আজি এক অন্তিম সুযোগ বুলি ক'ব লাগিব T20 বিশ্বকাপৰ বাবে আৰু লগতে নিজৰ কেৰিয়াৰৰ বাবে অতিকৈ এক গুৰুত্বপূৰ্ণ মেচ হিচাপে আজি বিবেচিত হৈ ৰ'ব যি 7:30 পৰা আৰম্ভ হ'বলগীয়া লক্ষ্ণৌ ছুপাৰ জায়াণ্টছ আৰু ৰাজস্থান ৰয়েলছৰ এই মেচখন IPLৰ সামৰণি পৰিলেই যেহেতু T20 বিশ্বকাপৰ দামামা বাজি উঠিব মাজত এটা মাহ সময় আছে আৰু খবৰ অনুসৰি অহা 1 মেৰ দিনা অৰ্থাৎ মে দিৱসৰ দিনাই ভাৰতীয় দল ঘোষণাৰ অন্তিমটো তাৰিখ হিচাপে বিবেচিত কৰা হৈছে ভাৰতৰ জাৰ্চিত উইকেট কিপিঙৰ অৰ্থাৎ উইকেট ৰক্ষকৰ দায়িত্ব কাৰ হাতত থাকিব সেয়া এক প্ৰকাৰ বিভিন্ন খবৰ অনুসৰি নিশ্চিত হৈছে আৰু খবৰ অনুসৰি দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্তেই হ'ব নিৰ্বাচকৰ প্ৰথম পছন্দ 15 জনীয়া দলত থাকিব এগৰাকী দ্বিতীয় উইকেট ৰক্ষক এই দ্বিতীয়গৰাকী কোন হ'ব সেয়া এতিয়া তাকে লৈ বিভিন্ন জল্পনা কল্পনা হৈছে আৰু এই সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে দ্বিতীয় উইকেট ৰক্ষকৰ দৌৰত আছে ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছন আৰু লক্ষ্ণৌ ছুপাৰ জায়াণ্টছৰ অধিনায়ক লোকেশ ৰাহুল উইকেট ৰক্ষকৰ উপৰি দুয়োজনেই সুদক্ষ টপ অৰ্ডাৰ বেটাৰ দল নিৰ্বাচনৰ পূৰ্বে নিজক যোগ্য প্ৰমাণ কৰাৰ সুযোগ দুয়োজনৰ সন্মুখতে আছে কিন্তু আজি মুখামুখি হ'ব দুটা দল ৰাজস্থানৰ জয় মানে নিশ্চিত হ'ব প্লে অফৰ স্থান আনহাতে লক্ষ্ণৌৰ জয় মানে প্লে অফৰ দৌৰত এখোজ আগুৱাব দলটোৱে এই মেচত দুয়ো দলৰ জয় পৰাজয়তকৈ সঞ্জু চেমছন আৰু KL ৰাহুলৰ যুঁজখনেই হ'ব আকৰ্ষণৰ কেন্দ্ৰবিন্দু যিয়ে মেচ বিজয়ী ইনিংছ খেলিব সেইজনৰ ভাগ্য উদয় হ'ব বুলি চৰ্চা আৰম্ভ হৈছে দুয়োগৰাকী অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনাকো নুই কৰিব নোৱাৰি সেই ক্ষেত্ৰত ৰাহুলৰ স্থান হ'ব টপ অৰ্ডাৰ বেটাৰ হিচাপে লোকেশ ৰাহুলৰ স্থান হ'ব টপ অৰ্ডাৰ বেটাৰ হিচাপে আৰু মুঠতে আজিৰ মেচখন দুয়োৰে অন্তিম পৰীক্ষা হিচাপে পৰিগণিত হ'ব এই মেচখন ৰিয়ান পৰাগৰ বাবেও অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে এতিয়া চৰ্চা চলিছে চলিত ছিজনত ৰিয়ান পৰাগৰ যি দুৰ্দান্ত ফৰ্ম সেই দুৰ্দান্ত ফৰ্মসকল দৰ্শকসকলেও দেখিছে বিভিন্ন মাধ্যমত চৰ্চা হৈছে ৰিয়ান পৰাগৰ এই সুন্দৰ প্ৰদৰ্শনক লৈ প্ৰশংসাৰে উপচাই পেলাইছে অনুৰাগীসকলে লগতে T20 বিশ্বকাপৰ নিৰ্বাচক মণ্ডলীৰ নজৰত আছে ৰিয়ান পৰাগ 4 নম্বৰ স্থানত সূৰ্য কুমাৰ যাদৱ 100% নিশ্চিত বুলিও চৰ্চা চলিছে একে স্থানতে এজন বিকল্পৰো এতিয়া প্ৰয়োজন হৈ পৰা দেখিবলৈ পোৱা গৈছে এই বিকল্প স্থান পূৰণৰ বাবে এই মুহূৰ্তত ৰিয়ান পৰাগেই যোগ্য খেলুৱৈ অসমৰ বাবে ভাল খবৰ বুলি ক'ব লাগিব আৰু বিশেষকৈ অসম ক্ৰিকেটৰ বাবে অতিকৈ ভাল খবৰ যে বিকল্প স্থান পূৰণৰ বাবে এই মুহূৰ্তত ৰিয়ান পৰাগে যোগ্য খেলুৱৈ হিচাপে বিবেচিত হৈ আহিছে
আজিৰ এই মেটছত অৰ্থাৎ আৰু খন্তেক সময়ৰ পাছত যিখন মেটচ আৰম্ভ হ'ব এই মেটছত এটা বৃহৎ আৰু সুন্দৰ ইনিংছে হয়তো ৰিয়ান পৰাগৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে গতিকে ৰিয়ান পৰাগক এই মুহূৰ্তত যথেষ্ট শুভেচ্ছাৰ প্ৰয়োজন যথেষ্ট সাহসৰ প্ৰয়োজন প্ৰেৰণাৰ প্ৰয়োজন কিন্তু তাৰ মাজতে সমালোচনা চলি থাকিব ক্ৰিকেট অনুৰাগীসকলে যি ধৰণৰ সমালোচনা কৰে সেয়া ভাল খেলিলেও সমালোচনা হয় ইতিবাচক আৰু বেয়া খেলিলে নিশ্চয়ভাৱে নেতিবাচক সমালোচনা হয় কিন্তু তাৰ বাবে আজিৰ এই মেটচখন ৰিয়ান পৰাগৰ বাবে অসম সন্তান ৰিয়ান পৰাগৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো T20 বিশ্বকাপ ভাৰতীয় যি মূল দল বুলি ক'ব লাগিব প্ৰধান দলটোৰ এই জাৰ্চি পিন্ধাৰ যি সৌভাগ্য সেই সৌভাগ্য যিকোনো খেলুৱৈৰ ভাগ্যত নাথাকে কিন্তু আজিৰ মেটচখনে হয়তো যদি আজিৰ মেটচখনত ৰিয়ান পৰাগে এক সুন্দৰ প্ৰদৰ্শন কৰে এক সুন্দৰ ইনিংছ উপহাৰ দিব পাৰে তেনেহ'লে নিশ্চিতভাৱে T20 বিশ্বকাপত দ্বিতীয় বিকল্প হিচাপে থাকিব ৰিয়ান পৰাগ গতিকে অসমবাসীয়ে বিচাৰিছে ৰিয়ান পৰাগে T20 বিশ্বকাপ নহয় এদিনীয়া বিশৃংখলাসমূহতো খুব সুন্দৰ প্ৰদৰ্শন কৰক কিন্তু আজিৰ মেটচখন ৰিয়ান পৰাগৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ গতিকে আপোনালোকেও শুভেচ্ছা জনাওক ৰিয়ান পৰাগক যাতে আজিৰ মেটচখন ৰাজস্থান ৰয়েলছৰ হৈ ৰিয়ান পৰাগে বিগত মেটচসমূহত যি ধৰণে অতিকৈ চমকপ্ৰদ প্ৰদৰ্শন কৰিছে প্ৰশংসনীয় প্ৰদৰ্শন কৰিছে গতিকে আজিৰ মেটচখনতো সকলোৱে আশা কৰিছে ৰিয়ান পৰাগে এনে এক প্ৰদৰ্শন দিয়ক যাৰ পৰা T20 বিশ্বকাপলৈ ৰিয়ান পৰাগৰ ভাগ্য বা ৰিয়ান পৰাগৰ যি পথ সেই পথ সুগম হয় আমি পুনৰ উল্লেখ কৰিছোঁ আজিৰ মেটচখনে হ'ব ৰিয়ান পৰাগৰ বাবে অতি গুৰুত্বপূৰ্ণ গতিকে এই মুহূৰ্তত ৰিয়ান পৰাগ অসম সন্তান ৰিয়ান পৰাগক প্ৰয়োজন হৈ পৰিছে আপোনালোকৰ শুভেচ্ছাৰ প্ৰয়োজন হৈ পৰিছে আপোনালোকৰ প্ৰেৰণাৰ কিয়নো অসমৰ বাবে আজিৰ মেটচখনো অতিকৈ গুৰুত্বপূৰ্ণ অসমৰ এগৰাকী সন্তান যিগৰাকী সন্তানে IPL মেটচসমূহত বিগত মেটচসমূহত অতিকৈ ভাল প্ৰদৰ্শন কৰিছে একেদৰে যিহেতু আজি নিৰ্ণয় হ'ব সঞ্জু চেমছন আৰু KL ৰাহুলৰ ভাগ্য লগতে অসম সন্তান ৰিয়ান পৰাগৰ সন্মুখতো আজি T20 বিশ্বকাপত অন্তৰ্ভুক্ত হোৱাৰ এক অন্তিম সুযোগ হিচাপে চৰ্চা চলিছে আজিৰ মেটচত ৰিয়ানক লাগে এটা দৰ্শনীয় ইনিংছ আৰু তাৰ পাছতে হয়তো T20 বিশ্বকাপৰ নিৰ্বাচক মণ্ডলীয়ে কৰিব ভাগ্য নিৰ্ধাৰণ আৰু যদি সকলো ঠিকে থাকে তেনেহ'লে T20 আৰু যি এমাহ পাছত আৰম্ভ হ'ব T20 বিশ্বকাপ সেই T20 বিশ্বকাপত আমি দেখিবলৈ পাম অসম সন্তান ৰিয়ান পৰাগক